আজি অন্ধকাৰত থকা বহু মানুহে কয় যে প্ৰভু যীশুখ্ৰীষ্ট বিদেশৰ ঈশ্বৰ ভগৱান হয় বুলি। কিন্তু পবিত্ৰ বাইবেলত এইদৰে লিখা আছে, যোহনে লিখা বাৰ্তা 3:16 কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে। প্ৰথম খণ্ডত লিখা আছে যে কাৰণ ঈশ্বৰে জগতক প্ৰেম কৰিলে। ইয়াত কোৱা নাই যে কাৰণ ঈশ্বৰে ভাৰতক প্ৰেম কৰিলে, কাৰণ ঈশ্বৰে আমেৰিকাক প্ৰেম কৰিলে, কাৰণ ঈশ্বৰে পাকিস্তানক প্ৰেম কৰিলে, এইদৰে লিখা নাই। ইয়াত লিখা আছে কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে। আমেৰিকা ক'ত আছে? এই জগততে আছে। ভাৰত ক'ত আছে? এই জগততে আছে। ঠিক সেইদৰে এটা জগতৰ মাজত থকা দেশ বিদেশ প্ৰত্যেকটো দেশকে, প্ৰত্যেকটো বিদেশকে, প্ৰত্যেকটো মনুষ্য সন্তানকে, প্ৰত্যেকটো ৰাজ্যকে প্ৰভু যীশুখ্ৰীষ্টই প্ৰেম কৰিছে, যাৰ বাবে আজি মানৱ জাতিয়ে প্ৰভু যীশুখ্ৰীষ্টলৈ আকৰ্ষিত হৈছে। আজি চাওক, প্ৰত্যেকটো ভাষাত পবিত্ৰ বাইবেল লিখা আছে, অনুবাদিত কৰা আছে। প্ৰত্যেকটো ভাষাৰ লোক, প্ৰতিটো জাতিৰ লোকে আজি নিজৰ নিজৰ ভাষাতে প্ৰভু যীশুৰ নামত বাক্য পঢ়ি আছে, গুণ গান গাই আছে, ঈশ্বৰৰ স্তুতি কৰি আছে। কিয়? কাৰণ ঈশ্বৰ গোটেই জগতৰ ঈশ্বৰ হয়। কাৰণ প্ৰভু যীশুখ্ৰীষ্ট গোটেই জগতৰ কাৰণে এই পৃথিৱীলৈ আহিছে। গোটেই জগতৰ মানৱ জাতিকে ৰক্ষা কৰিবলৈ এই পৃথিৱীলৈ আহিছে। প্ৰভু যীশুখ্ৰীষ্ট বিদেশৰ ঈশ্বৰ নহয়, আমাৰ ভাৰতৰো ঈশ্বৰ হয়, আমেৰিকাৰো ঈশ্বৰ হয়, পাকিস্তানৰো ঈশ্বৰ হয়, আফগানিস্তানৰো ঈশ্বৰ হয়, শ্ৰীলংকাৰ ঈশ্বৰ হয়, গোটেই জগতবাসী মানুহৰ ঈশ্বৰ হয় দেই। আমেন।